এইবাৰ বিপদ চপাই আনিলে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। যিকোনো সময়তে ৰঙা ঘৰৰ আলহী হ'ব পাৰে ডিম্পু বৰুৱা। ক্ষমা বিচাৰি হাইৰাণ হৈ পৰিছে ইউটিউবাৰ ডিম্পু বৰুৱাই। কালি মোৰ মানে ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল, তো মানুহৰ কেতিয়াবা ভুল হয়, তো এটাই অনুৰোধ যাতে আপোনালোকে এইটো বেয়াকে সেই নকৰে। মই মানে জানি বুজি কৰা নাই, তাত মানুহজনে সুধিছিলোঁ, তেখেতেও চাগে ইমান ভালকৈ নাজানে, তেখেতেও কৈ দিলে, ময়ো কৈ দিয়া গ'ল, তো সেইকাৰণে ক্ষমা। ডিম্পুৰ বিৰুদ্ধে ক্ষোভৰ উদগিৰণ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। এটা ডাকৰ বচন আপুনি নিশ্চয় শুনিছে, কথাত কটা যায় কথাত বতা পায়। কিন্তু এইবাৰ ডিম্পু বৰুৱাৰ কথাত কটা গৈ বিপদ চপাই আনিলে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। এটা বিশেষ ভিডিঅ'ত ডিম্পু বৰুৱাই গদাধৰ সিংহৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতে সেই ভিডিঅ'টো চাই ক্ষোভিত হৈ পৰিল সদৌ টাই আহোম ছাত্ৰ সন্থা। অৰ্থাৎ সেই ভিডিঅ'টো চাই ক্ষোভিত হৈ পৰিছে সদৌ টাই আহোম শিৱসাগৰ জিলা ছাত্ৰ সন্থা। ডিম্পু বৰুৱাক বাৰম্বাৰ সকিয়নি প্ৰদান টাই আহোম ছাত্ৰ সন্থাৰ। গদাধৰ সিংহৰ বিষয়ে কৰা বিতৰ্কিত মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে। সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে ডিম্পু বৰুৱাৰ বিৰুদ্ধে ল'ব আইনী ব্যৱস্থা। কিয়নো ডিম্পু বৰুৱাই গদাধৰ সিংহৰ বুৰঞ্জী বিকৃতকৰণ কৰি ভুলকৈ প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত। গদাধৰ সিংহৰ 3গৰাকী পত্নী থকা বুলি কৈছিল সামাজিক মাধ্যমত, আৰু ইয়াৰ পাছতে বুৰঞ্জীৰ সম্যক জ্ঞান বিলোৱা ডিম্পু বৰুৱাৰ বিৰুদ্ধে এনেকৈ জাঙুৰ খাই উঠিছে শিৱসাগৰ সদৌ টাই আহোম ছাত্ৰ সন্থা। আপোনালোকে সকলোৱে জ্ঞাত আচলতে যোৱা পৰহি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেখেতৰ এটা ব্লগত মানে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ 3গৰাকী পত্নী আছে বুলি উল্লেখ কৰিছে, আৰু পত্নী 3গৰাকী ৰহা ৰহেদৈ, দীপামৰ ভাদৈ আৰু সলগুৰি আঘোণী বাই বুলি উল্লেখ কৰি আচলতে কেৱল মাত্ৰ গদাধৰ সিংহ বা মানে বুৰঞ্জীকে বিকৃত কৰা নাই, আহোম জাতিটোক আচলতে তুচ্ছতাচ্ছিল্য কৰিছে বুলি আমি সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে খুবেই উদ্বেগ প্ৰকাশ কৰিছো। আৰু তেখেত এজন জনপ্ৰিয় ইউটিউবাৰ, আৰু তেখেতৰ যদি বুৰঞ্জীৰ সম্যক জ্ঞান নাই, তেতিয়াহ'লে আচলতে এনেধৰণৰ মন্তব্য কেতিয়াও দিব নালাগে বা এনেধৰণৰ ব্লগ বনাবলৈ তেওঁ কেতিয়াও প্ৰয়াস কৰিব নালাগে। তেখেতক ভাবি চিন্তি আছিলে ব্লগ বনাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি অতি ক্ষোভেৰে আজি শিৱসাগৰ জিলা সমিতি আমি আপোনালোকক জনাব বিচাৰিছো যে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো শিৱসাগৰ সদৰ থানাত আমি তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম, আৰু চৰকাৰ তথা পুলিচ প্ৰশাসনে আচলতে তেওঁৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি এটা স্পষ্ট কথা, বাৰে বাৰে আহোমক অপমান কৰিব, বাৰে বাৰে স্বৰ্গদেউসকলক মানে এনেকৈ তুচ্ছতাচ্ছিল্য কৰিব, এইটো কেতিয়াও আচলতে জাতিৰ কাৰণে শুভ লক্ষণ নহয়। সেয়েহে আমি মানে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আছে দাবী জনাব বিচাৰিছো, ডিম্পু বৰুৱাৰ বিৰুদ্ধে কিন্তু চৰকাৰে নিশ্চয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি দেখিছো যে তেওঁ এতিয়া ইতিমধ্যে ক্ষমা খুজিছে, হয়, কিন্তু তাৰপিছত আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিব মানে আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিম, সেইটো কাৰণ ক্ষমা খোজাটো ডাঙৰ কথা নহয়। তেওঁৰ দৰে এজন ব্যক্তি, মই এইটো কাৰণে ক'ব বিচাৰো, অসমৰ সকলোতকৈ জনপ্ৰিয় এজন ইউটিউবাৰ ডিম্পু বৰুৱা, আমি সকলোৱে তেওঁৰ নামটো মুখে মুখে চৰ্চা, আৰু তেওঁৰ দৰে এজন ব্যক্তিয়ে এনেদৰে আচলতে কাম কৰিব, তেওঁ যদি সম্যক জ্ঞান নাই তেতিয়াহ'লে তেওঁ নবনালেই হ'ল। আৰু বুৰঞ্জীক বিকৃত কৰাটো আমি কেতিয়াও আচলতে মানি ল'ব নোৱাৰো। গতিকে তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য।